হ'বলগীয়াখিনি এইটো ৰাইজৰ কথা, আমি বিজেপিৰ কথা নহয়। আমাৰ বিজেপি দল কেন্দ্ৰৰ পৰা আৰম্ভ কৰি আমাৰ গ্ৰাছৰুট লেভেললৈকে যিমানখিনি আমাৰ বিজেপিৰ কাৰ্যকৰ্তা আছে আৰু আমাৰ চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আৰু ইফালে আমাৰ প্ৰমোদ বড়ো আৰু বিজেপিৰ এলায়েন্স এই তিনিটা চৰকাৰে গ্ৰাছৰুটত ৰাইজৰ কাৰণে যি চিন্তা কৰিছে, ৰাইজৰ কাৰণে যি কৰিবলৈ পলিচি লৈছে, এইটো ৰাইজে ভাল পাইছে। কাৰণ আমাৰ মেইন উদ্দেশ্য গৰীবক আমি কেনেকৈ জীয়াই থাকিব পৰা অৱস্থা আনিব পাৰোঁ। বহুত গৰীব আছিল, বিগত প্ৰায় আজি ৭৫ বছৰ হ'ল, তাৰ ভিতৰত কমচে কম ৬০ বছৰে বা তাতকৈ বেছি বছৰ কংগ্ৰেছে চলাইছে। এই কংগ্ৰেছ শাসনকালত কংগ্ৰেছী চৰকাৰে ৰাইজৰ কাৰণে মুখত আৱাজ দিছে, ৰাইজক গৰীব হাতাও বুলি কৈছিল। কিন্তু প্ৰেক্টিকেলি আমাৰ দেশৰ যে গৰীবে হাতাও এইটো এই নীতি তেওঁলোকে মুখত গৰীবে হাতাও বুলি কৈছিল, কিন্তু প্ৰেক্টিকেলি তেওঁলোকে কৰা নাই। কাৰণ আজি ভাৰত স্বাধীনতা হোৱাৰ পিছত যদি গৰীবে হাতাও হ'লেহেঁতেন, আজি আমাৰ মাজত ঘৰ নথকা মানুহ, আই ঘৰ লোৱা মানুহ, আমাৰ গৰীব পৰিয়ালৰ যে বিনা পইচাই চাউল লোৱা মানুহ তেনেকুৱা নাথাকিলেহেঁতেন, থাকিব নালাগিছে হিচাপমতে না। আজি 75 ইয়াৰ্ছ হয়, তাৰ ভিতৰত আমাৰ বিজেপি চৰকাৰ 7 বছৰ চলাইছে, আৰু মাজত হয়তো 5 বছৰ আমাৰ অতুল বিহাৰী বাজপেয়ী চৰকাৰে মুঠাই 12 বছৰ চলাইছে। কম 60 বছৰৰ বেছি কংগ্ৰেছ চলাইছে না। তাৰ ভিতৰত ইমান যে পলিচি লৈছে কংগ্ৰেছ, কিন্তু আজি দেখিছোঁ আগৰ যি অৱস্থা তেনেকৈ আছে। আমি গাঁৱে ঘূৰি চাই আছোঁ, দেখি আছোঁ বহুত গৰীব মানুহ আছে। আমাৰ ইয়াতো BPF দলে 15 বছৰ আমাৰ BTC চলাইছিল, তাতো আমি দেখিছোঁ যিখিনি হ'ব লাগিছে এইখিনি কৰিব পাৰে। সেইকাৰণে আজি আমাৰ বিজেপি চৰকাৰ দিল্লীৰ পৰা আৰম্ভ কৰি ইয়ালৈকে যি পলিচি দিছে, নিশ্চয় গৰীবৰ কাৰণে লোৱা বুলি মানুহে মানে গম পাইছে, বুজিছে। আৰু আজি দেখিছোঁ যোৱাবেলি কংগ্ৰেছৰ দিনত আমাৰ BPFৰ দিনতো এটা চাকৰি ল'বলৈ, চৰকাৰী চাকৰি ল'বলৈ 3 লাখ 4 লাখ 15 লাখ 20 লাখ দিবলৈ কৈছে। আজি বিনা পইচাই আমাৰ চৰকাৰে চাকৰি দি আছে। অসম চৰকাৰে বিনা পইচাই ACA চৰকাৰ দিছে, APSC চৰকাৰে চাকৰি দিছে, আৰু আমাৰ BTCটো বিনা পইচাই মাষ্টৰ কিবাকৈ চাকৰি দি আছে। গতিকে ৰাইজে বুজিছে এই চৰকাৰটোনো কি, তাই এই চৰকাৰ মতলবটো কি বুজিছে। এই চৰকাৰৰ মতলবটো কি, ৰাইজৰ কাৰণে গৰীবৰ কাৰণে কাম কৰা। গতিকে এইটো ভাল পাই আজি প্ৰত্যেক জনগোষ্ঠীয়ে বিজেপিত যোগদান দিছে। কাৰণ আমাৰ ইয়াৰে BTCত আমাৰ UPPL চৰকাৰ, অসমত UPPLৰ MLA থাকিলেও চৰকাৰে বিজেপি লিড কৰিছে, আমাৰ ইয়াত UPPL লিড কৰিছে। গতিকে মানুহবিলাকে ভাবিছে, বিশ্বাস কৰিছে যে আমি বিজেপি থাকিলেও বা UPPL থাকিলেও আমি একে চৰকাৰ। গতিকে আমি এইফালে চেণ্ট্ৰেল বা নেশ্যনেল পাৰ্টি আমি জইন কৰিবলৈ ৰাইজে ভাবিছে। ইয়াত আমাৰ কোনো পাৰ্থক্য নাই। মানুহবিলাকে ভাবিব পাৰে মানে কিবা UPPLক ডাউন কৰিবলৈ, দুৰ্বল কৰিবলৈ আমাৰ বিজেপিবিলাক গোটেইবিলাক মানুহক বিজেপিত জইন কৰাইছে, এইটো নহয়। আমি একেলগে দুৰ্বল নহয়, আমি ষ্ট্ৰং পাৰ্টি হিচাপে আগন্তুক দিন আমি চৰকাৰখন চলাই লোৱাৰ কাৰণে আৰু আগন্তুক দিন আমাৰ যে উন্নতি তাতকৈ দ্ৰুত গতিত কৰিবৰ কাৰণে আজি ইয়াত যি পলিচি লৈতো তাতে ৰাইজে আকৃষ্ট হৈ আজি বিজেপিত সোমাইছে। আজি ইয়াত 250 জনমান হ'ব, লিষ্টটো বনাই আছে। 250 জনটো হৈছে এতিয়ালৈকে, আৰু 1-2জন বাকী আছে। মোটামুটি 260 জনমান হ'ব। আৰু অহাকালি আমাৰ জানালী গাঁৱত মোটামুটি 1000 জনমান অহাকালি জইন কৰিব তেওঁলোকে কৈ আছে। গতিকে তেনেকুৱাকৈ আমাৰ দলত যোগদান কৰি আছে।